যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ ফাঁচী বজাৰৰ ফল মূল ব্যৱসায়ৰ ওপৰত যে তাতে আমাৰ খিলঞ্জীয়া এজনো নাই। সেইটো ইমান ভাইৰেল হৈছে বৰ দিম, কিন্তু ঘটনাটো হ'ল কি এইটোৱে সত্য যে আমাৰ ব্যৱসায়, আমাৰ জেগা আমি বহিৰাগতক আমি এৰি দিছোঁ। বহিৰাগতই আমাৰ এটা দপদপনি কৰি আছে। আমি বহুত সময়ত আমি কোৱা দেখা যায় যে এই বিহাৰীয়ে অসমখন লুটি দিলে, এই মাৰোৱাৰীয়ে অসমখন লুটি দিলে। অসমখন মানে সিহঁতে লুটিছে নে আমি লুটিব এৰি দিছোঁ? আমাৰ অসমীয়া মানুহ মানে এলেহুৱা জাতি। আমাৰ অসমীয়া মানুহে শিক্ষা গ্ৰহণ কৰে শিক্ষা দি তেওঁলোকে উপাৰ্জন কৰিবৰ কাৰণে, আৰু বহিৰাগত শিক্ষা অৰ্জন কৰে জ্ঞানৰ কাৰণে। পাৰ্থক্য এইখিনিয়ে, আমাৰ মানুহে শিক্ষা মানে ডিগ্ৰীটো লয় মানে তাৰ পৰা কেনেকৈ এটা চাকৰি পাম বুলি, কিন্তু বহিৰাগতৰ সেইটো আমি দেখা নাপাওঁ। তেওঁলোকে শিক্ষা লয় অকল জ্ঞানৰ কাৰণে। এই ভাৱ চিন্তাটো আমি অসমীয়াই এৰিব লাগিব। এই ভাৱ চিন্তাটো এৰিব লাগিব। আমি শিক্ষা লৈছোঁ কোনো কথা নাই, শিক্ষা লৈ আমি চাকৰি নিবিচাৰি আমি বিভিন্ন ব্যৱসায় আমি কেনেকৈ কি কৰিব পাৰি, চব কাম উচ্চ ডিগ্ৰী হ'ল বুলি যে আমি এইটো কাম সেইটো কাম কৰিব নোৱাৰো সেইটো নহয়। আমি সকলো কাম আমি কৰিব লাগিব। আমাৰ ইয়াৰে বজাৰ আমি দখল কৰি আমি দেখাব লাগিব যে আমাৰ ইয়াতে বহিৰাগত কোনো একো কৰিব নোৱাৰে, আমিয়ে কৰিম। তাৰ কাৰণে আমাৰ ইয়াৰে লগতে আমাৰ কি আছিল সংগঠনবিলাকো আমাক ছাপোৰ্ট কৰিব লাগিব। জাতীয় সংগঠনবিলাককো কৈছোঁ, অনুৰোধ কৰিছোঁ তোমালোকে গোটেই যিমান সংগঠন আছে ওলাই আহক। আমাৰ ইয়াৰ বজাৰ চজাৰ যিমান আছে যাতে আমাৰ গোটেইবিলাক আমাৰ খিলঞ্জীৰ হাতলৈ যায়। আমাৰ খিলঞ্জীয়ে যাতে ইয়াতে বেপাৰ কৰি খাব পাৰে, বাহিৰত যাতে চাকৰি বিচাৰি যাব নালাগে। অসমীয়া মানুহ হ'লে বোলে যে চুলি কাটিব নোৱাৰে, অসমীয়া মানুহ যে ইস্ত্ৰি দিব নোৱাৰে, সেইটো কোনো কথা নহয়। আজি এই চেলুনৱালাটোৱে আপোনালোকে জানেনে, তাতে সৰু দোকান এখন দি তেওঁলোকে লক্ষ লক্ষ টকা মাহত তেওঁলোকে উপাৰ্জন কৰে। ইয়াতে তেওঁলোকে ব্যৱসায় কৰে, ধুনীয়াকে এটা ফটা ভঙা ঘৰত থাকে। আমি এই চেলুনানা বুলি কওঁ, কিন্তু তেওঁলোকে বিহাৰত যায় তেওঁলোকে যেতিয়া ঘৰৰ কাৰোবাৰ বিয়া হয়, বিয়া পাতে ইয়াতে থাকি, কিন্তু তেওঁ বিয়াখন পাতে বিহাৰত যায় বা বহিৰাষ্ট্ৰ যিকোনো জেগাত যায় পাতে। তেওঁলোকৰ ঘৰখন তাতে যাই কিনে চাওকচোন তেওঁলোকে কি অৱস্থাত আছে। আমি ইয়াতে আমাৰ নিজৰ জেগা আমি নিজে এৰি দিছোঁ বহিৰাগতৰ হাতত। সেইকাৰণে কৈছোঁ, আমাৰ নিয়াতকে বেছি বহিৰাগত বনিয়া আমাৰ কাৰণে বেছি ক্ষতিকাৰক। কিন্তু তেওঁলোক ক্ষতিকাৰক মানে কোৱাটো মোৰ ভুল হ'ব, কিন্তু আমি এৰি দিয়াৰ কাৰণে কৰিছে। আমাৰ মানুহে এই ব্যৱসায়বিলাক কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। যেনেকে ফাঁচী বজাৰৰ ফল মূলে হওক বা যিকোনো চহৰত যিমান ডাঙৰ ডাঙৰ চহৰ আছে, সেই গোটেই চহৰবিলাকৰ যিবিলাক বজাৰ আছে, গোটেই বজাৰ বহিৰাগত বনিয়াই দখল কৰি লৈছে। কিয়? আমি আগবাঢ়ি নাহো কাৰণেহে তেওঁলোকে আহিছে। আমি ঠাইবিলাক খালী কৰি থৈছোঁ। সেইকাৰণে কৈছোঁ, অনুৰোধ কৰিছোঁ যাতে আমাৰ অসমীয়া জাতিটোৱে এলেহুৱা জাতিলৈ মানে নাম পাইছে, সেইটো গুচাই আমিও যে কৰ্ম কৰি খাব পাৰোঁ এইটো আমি দেখাব লাগে। দেখাই দি এতিয়া একদম লাষ্ট সময়, আৰু সময় নাই। আৰু সেইকাৰণে অনুৰোধ কৰিছোঁ উঠি অহা নৱপ্ৰজন্মক, যিবিলাক ডেকা বা পঢ়ি আছে বা ডিগ্ৰী লৈ এতিয়াও চাকৰি বিচাৰি আছে, তেওঁলোকৰ চাকৰি বিচাৰাটো বাদ দি ব্যৱসায়ত মনোযোগ কৰিব দিয়ক। ক'ত বজাৰ আছে, ক'ত কেনেকে আমি ব্যৱসায় কৰি খাব পাৰোঁ, আমি বিজনেছ মাইণ্ডেড হ'বৰ হ'ল ব্যৱসায় ধৰণে আমি চিন্তা কৰিব লাগিব। তেতিয়াহে জাতিটোৰ উন্নতি হ'ব। এইখিনি।